হে গুৰু, এনেকৈ হঠাতে হেৰাই যোৱাৰ কথাটো নাছিল আপোনাৰ। বিশ্বাস কৰিব নোৱাৰি এটি তৰাৰ কৰুণ সামৰণি। সদায় হাঁহি থকা ব্যক্তিজন যে আজি একেবাৰে মৌন হৈ শুই আছে। জীৱন নাটৰ জৱনিকা পেলাই আপুনি গুচি গ'ল কেতিয়াও উভতিব নোৱাৰা দেশলৈ। সেইদিনা বগা কাপোৰেৰে আপোনাক ঢাকি থোৱা দেখি সকলোৱে কৈছিল, এতিয়া কোনে আমাক প্ৰেৰণা জগাব, কোনে কলেজত ফ্ৰেছাৰ্ছ আহিলে নাচিব, কোনে ক'ব একো নাই দিয়া, পাৰিবা, মাত্ৰ চেষ্টা কৰা, আগুৱাই যাব লাগিব। আপুনিতো সহজে বিলীন হৈ গ'ল নীলিম আকাশৰ লগত। সকলোৰে বৰ কষ্ট হৈছে আপোনাৰ অবিহনে। বহুত বেছিকৈ মৰম কৰিছিলে আপুনি। হঠাতে যেন থমকি ৰ'ল আমাৰ মহাবিদ্যালয়। আপোনাৰ সেই মৰম সনা মাতটো শুনিলে বিশ্বাসেই নহয় আপুনি এজন চাকৰিয়াল বুলি। বেৰত আঁৰি থোৱা হাঁহিটোৰ সৈতে আপোনাৰ ফটোখন দেখিলে বিশ্বাসেই নহয় আপুনি আমাৰ মাজত নাই বুলি। কলেজৰ যিকোনো অনুষ্ঠানত আপোনাৰ বক্তব্য, আপোনাৰ নৃত্য, আপোনাৰ হাঁহিটো মনত পৰিলে হৃদয়খনে কান্দি উঠে। হে মহান আত্মা, হে মহান গুৰু, আপুনি য'তে আছে তাৰে পৰাই আমাক আশীৰ্বাদ কৰিব, যাতে আগলৈ আমিও আপোনাৰ দৰে সততা আৰু নিষ্ঠাৰে পাৰ কৰিব পাৰোঁ আমাৰ এই জীৱন। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ আত্মাই বৈকুণ্ঠত স্থান পাওক। বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ডক্টৰ অঞ্জনজ্যোতি বৰা ছাৰৰ জীৱন, কৰ্ম আৰু মহান অনুভৱতাৰ বিষয়ে এনেকৈ কম কথাৰ মাজেৰে কৈ শেষ কৰিব নোৱাৰি। হেৰুৱালে আজি বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ে এটুকুৰা হীৰা। হেৰুৱালোঁ আমি সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে এজন মহান গুৰু। মরিচিকা খেদি হাহাকার করো আমি, মরিচিকা খেদি হাহাকার করো আমি, এই মরুভূতা জীবন, এই মরুভূতা জীবন।